আৰম্ভণিতে আপোনালোক সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভকামনা। যোৱাকালি মানে গৰু বিহুৰ দিনাখন আমি গৈছিলোঁ মেডিগুচিৰ ৰঙালী বিহুৰ সোণালী জয়ন্তী উৎসৱলৈ আৰু ইয়ালৈ আহিছোঁ আমি এটা বিশেষ কাৰণত। মানে ইয়াত এওঁলোকে আয়োজন কৰিছে এখন পিঠা লাড়ুৰ কম্পিটিশ্যন আৰু তাত আমাৰ মাক বিচাৰক হিচাপে নিমন্ত্ৰণ জনাইছে। আৰু তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষাৰ্থে আমিও ধুনীয়াকৈ তাত সময়মতে উপস্থিত হ'লোঁ আৰু এতিয়া কম্পিটিশ্যন আৰম্ভ হৈছে। মানে ধুনীয়াকৈ পিঠা লাড়ুবিলাক এনেকৈ সজাই দিছে ক্ৰমিক নম্বৰ অনুযায়ী আৰু বিচাৰক আছিল 3 গৰাকী আৰু তেওঁলোকেও নিজৰ কামখিনি ধুনীয়াকৈ সুকলমে পালন কৰিলে। ধুনীয়াকৈ চাই চিতি তেওঁলোকে যিটো ডিচিশ্যন লৈছে সেয়া কমিটিক জনালে আৰু তাৰ পাছত কম্পিটিশ্যনৰ গোটেইখিনি কাম হোৱাৰ পাছত গোটেইকে মাতি পিঠা লাড়ু খাব দিয়া হ'ল আৰু আমিও ধুনীয়াকৈ ঘৰ আহিলোঁ আৰু আহি এয়া ৰুহিক লগাই দিলোঁ শুই থকা টাইমত জেতুকা আৰু মই নিজেও লগালোঁ। শেষত আপোনালোকক আকৌ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গতিকে আজিলৈ সামৰিছোঁ, ধন্যবাদ।